protect our local interest. আবেগিক কৰা কথাটো বেলেগ স্থায়ী বাসিন্দাৰ পত্ৰ জুনে টুনে পাব পাৰে যদি অসমত 3 বছৰ থাকে গভৰ্নমেণ্টে এতিয়াও আমি আধা সত্যই প্ৰকাশ কৰিম পুৰা সত্য প্ৰকাশ নকৰো গভৰ্নমেণ্টে ডাঙৰ সেফগাৰ্ড এটা দিছে যে কলেজত প্ৰফেসৰ চতুৰ্থ শ্ৰেণীৰ চাকৰি পাবৰ কাৰণে লোকেল ল্যাঙ্গুৱেজৰ ওপৰত প্ৰফিচিয়েন্সি থাকিব লাগিব আৰু আপোনালোকেও গভৰ্নমেণ্ট অৰ্ডাৰখন পাইছে যে all candidate must have proficiency in local language. It was Secretary Higher Education or namot. This order was issued. Aru this safeguard, jikhon 29/1/2022 ulai goise. This is highest level of safeguard. Aji Haila candidate, jetia ekhon collegeot interview hobo Borak Upotokar students or long demand asil je 3rd grade 4th grade amar student পাও গভর্নমেন্ট অর্ডার আমি দিব নোৱাৰো কিন্তু যেতিয়া আমি কৈছো proficiency is local language তাৰে ষ্টুডেন্টে পাব যেতিয়া আমি কৈছো যে proficiency is local language কোকৰাঝাৰত বড়ো আৰু অসমীয়া জানা লৰা ছোৱালীয়ে পাব ৰাভা হাসাঙত ৰাভা জানা ভাষা জানা লৰাজনকো আমি কনসিডাৰ কৰিব পাৰো ৰাতিপুৱাই হুলস্থুল হৈ গল যে গভৰ্নমেন্টে পিআৰসি উঠাই দিলে কিন্তু পিআরসি জায়গাত যে গভর্নমেন্টে হাইয়েস্ট লেভেল অফ সেফগার্ড আনিলে সেই কথাটো কিন্তু কত উল্লেখ নহয় কিন্তু আমি জানো যে এইখন গভর্নমেন্টে অসমৰ মানুহৰ স্বাৰ্থতে কাম কৰিব যেতিয়া কলেজৰ প্ৰফেসৰ এপয়েন্টমেন্ট হয় পিআরসিৰ কথা কোৱা কাৰণে দুই এখন কোৰ্টত আমাক কলেজে তোমালোকে পিআরসি ইনসিস্ট কৰিব নোৱাৰা উই লষ্ট দা কেস আৰু আমি কলেজৰ ফেকাল্টিত আমি বাহিৰৰ মানুহক এপয়েন্টমেন্ট দিবলগীয়া হল বিকজ অফ হাই কোৰ্ট এতিয়া আমি কৈছো যে নহয় কলেজৰ প্ৰফেসৰ এপয়েন্টমেন্ট কৰাৰ আগতে প্ৰফিচিয়েন্সি অফ লোকেল ল্যাঙ্গুৱেজ তামনে খোৱালকুছিত যদি চাকৰি কৰিব খোজে অসমীয়া জানিব লাগিব অসমীয়াৰ পেপাৰ এখন আপোনালোকে 15 মিনিটৰ প্ৰথম কৰাই লব তেতিয়া উৰিষ্যা বা বিহাৰৰ পৰা অহা ষ্টুডেন্টজনে কেনেকৈ অসমীয়াত লিখিব So যিসকলে নিজক জাতীয়তাবাদী বুলি ভাবে আমি তাতকৈ বেছি জাতীয়তাবাদী we go to the next level কাৰণ পিআরসি বুলি কলে বঙালী কথা কোৱা মানুহ এজনো পিআরসি হিন্দী ভাষী কোৱা মানুহ এজনো পিআরসি কিন্তু যেতিয়া লোকেল ল্যাঙ্গুৱেজ বুলি কব it is a very hard definition যেটো কলেজৰ ম্যানেজিং কমিটিয়ে ঠিক কৰিব what is the local language of my college area খোৱালকুছি কলেজে কব অসমীয়া হোজাই কলেজে কব আসামি স্ট্রোক বেঙ্গলি হাইলাকান্দিয়ে কব বেঙ্গলি স্ট্রোক হিন্দি হিন্দি শিলচৰত কব বেঙ্গলি প্লাস স্ট্রোক হিন্দি কোকৰাঝাৰত কব বেঙ্গলি স্ট্রোক বড়ো সব পিআরসি তো আর্মিৰ কাম কৰি থকা মানুহ জানো ইয়াত পিআরসি পাব যদি 3 বছৰ থাকে ডক্টৰ মনমোহন সিংও ইয়াত পিআরসি পাইছিলে যদিও অসমত এদিনো থকা নাই Because PRC is a legal document. But when you spoke about the local language, it is a subjective satisfaction of that college. A jar followed college or postot outsider appointment poor kothato nahiboi. কিন্তু ৰাতিপুৱাৰ পৰা সাংবাদিক মেল প্ৰেছ কনফাৰেন্স সব হৈ গল কিন্তু কতো এখাৰ নকলে যে গভৰ্নমেন্টে another safeguard was prescribed. সেই কাৰণে মই ভাবো যে আমাৰ উদ্দেশ্য সবৰে এটাই কলেজ বিলাক ভাল কাৰণ মই ইয়াত এই অৰ্ডাৰটো দিউতে I am not in two mind উৰিষ্যাৰ পৰা অহা প্ৰফেসৰ এজনে বিবৰা কলেজত কেনেকৈ চাকৰি কৰিব এণ্ড ভাইসা ভাৰ্সি অসমৰ প্ৰফেসৰ এজনে উৰিষ্যাত গৈ চাকৰি কৰিব নোৱাৰে যদি ষ্টুডেন্টৰ লগত কমিউনিকেট